কিহৰ কাৰণে? মই ইণ্টাৰভিউ দিব আহিছিলোঁ, পিছত গাড়ী একো পোৱা নাই। এতিয়া ৰাতি থাকিবৰ কাৰণে এতিয়া হোটেলো নাই, তাৰ কাৰণে আজি ৰাতিটো থাকিম বুলি ভাবিছিলোঁ আপোনাৰ ঘৰত। নাই নাই বাবা, আমাৰ তাতে গাভৰু ছোৱালী আছে, আমি ৰুম নিদিওঁ দিয়া। কাক লাগছিল? কিবা কাম আছে নেকি? মানে মই এই গাঁৱৰ পৰা আহিছোঁ, এই ইণ্টাৰভিউ দিব আহিছিলোঁ। পিছত ৰাতি হৈ গ'ল, গাড়ী চাড়ী পোৱা নাই, এতিয়া হোটেলো নাই, বন্ধ হৈছে। ৰাতিটো থাকিব লাগিছিল আপোনাৰ ঘৰত। না না, আমাৰ মানে নতুন বোৱাৰী আছেতো, আমি মানে ৰুম নাদিওঁ আৰু মানে। প্ৰথম ঘৰৰ মালিকজনে মোক গাভৰু ছোৱালী থকাৰ কাৰণে মোক ৰুমটো নিদিলে। দ্বিতীয় ঘৰৰ মালিকজনে মোক বোৱাৰী থকাৰ কাৰণে মোক ৰুমটো নিদিলে, নাই বুলি ক'লে। এইবাৰ বেলেগ এটা টেকনিকত ৰুম বিচাৰি যাওঁ ৰ, কি হয় চাই লওঁ।